নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকসকল, আজিৰ এই ভিডিঅ' খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে, কাৰণ বৰ্তমান পবিত্ৰ শাওণ মাহ চলি আছে। এই পবিত্ৰ শাওণ মাহৰ শনিবাৰৰ দিনটোত কিছুমান বস্তু ভুলতো খাব নালাগে। লগতে শাওণ মাহৰ শনিবাৰৰ দিনটোত কৰক এই কাম, যাৰ জৰিয়তে শনি ভগৱান আৰু প্ৰভু ভোলানাথৰ কৃপা দৃষ্টি লাভ কৰিবলৈ আপুনি সক্ষম হ'ব পাৰিব। যদি আপোনাৰ জীৱনত শনিৰ দোষ আছে, যদি আপুনি শনিৰ দোষৰ ফলত জীৱনত উন্নতি হ'ব পৰা নাই, তেন্তে কিছুমান কাম অৱশ্যে কৰিব। সকলো বাধা দূৰ হৈ পৰিব আপোনাৰ জীৱনৰ পৰা। জ্যোতিষত শনিক অতিশয় শক্তিশালী বুলি গণ্য কৰা হয়। প্ৰিয় দৰ্শকবৃন্দ, শাওণ মাহৰ এই পবিত্ৰ ক্ষণত শনিবাৰ সমূহত কিছুমান কাম কৰিবলৈ আপুনি কেতিয়াও নাপাহৰিব। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে শাওণ মাহৰ শনিবাৰ সমূহত কি বস্তু খাব লাগে, কি কৰিব নালাগে, এই সকলোবোৰ জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰিয় দৰ্শকসকল, নৱগ্ৰহৰ অন্যতম শক্তিশালী গ্ৰহ হিচাপে শনি গ্ৰহক বিশ্বাস কৰা হয়। আৰু শনি গ্ৰহ অথবা শনি দেৱতাৰ প্ৰিয় বাৰ হৈছে শনিবাৰ। নৱগ্ৰহৰ ভিতৰত শক্তিশালী গ্ৰহ হিচাপে শনি গ্ৰহক বিশ্বাস কৰা হয়। আৰু শনি গ্ৰহৰ শনি দেৱতাই কৰ্মৰ ফল মানুহক দিয়ে, অৰ্থাৎ শনি দেৱতাই মানুহক ভাল কৰ্মৰ ভাল ফল, বেয়া কৰ্মৰ বেয়া ফল দিয়ে, অৰ্থাৎ কৰ্মৰ বিচাৰক হিচাপে শনি দেৱতাক জনা যায়। নৱগ্ৰহৰ ভিতৰত বিচাৰক বুলি কোৱা শনি দেৱতাৰ বিষয়ে এটা বিশ্বাস আছে যে ৰাশিফলত যদি ই শুভ ফলাফল দিয়ে, তেন্তে ই মানুহক বেয়া অৱস্থাৰ পৰা ভাললৈ লৈ যায়। আনহাতে এজন ব্যক্তিৰ নিজৰ বক্ৰতাৰ লগে লগে বিপদে আগুৰি ধৰে, অৰ্থাৎ শনি দেৱতাৰ কুদৃষ্টি যদি এজন ব্যক্তিৰ ওপৰত পৰে, তেন্তে সেই ব্যক্তিৰ জীৱন ধ্বংসৰ পথলৈ আগবাঢ়ি যায়। আনফালে শনি দেৱতাৰ সুদৃষ্টিৰ ফলত এজন ব্যক্তিৰ জীৱনত উন্নতিৰ মুখ দেখিবলৈ সক্ষম হয়। শনি দেৱতাৰ প্ৰিয় বাৰ হিচাপে পৰিচিত শনিবাৰৰ দিনা কিছুমান কাম কৰি শনিদেৱক পূজা কৰিলে অন্তহীন সুখ পোৱা যায়। কিন্তু শনিবাৰৰ দিনা কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব, তেতিয়াহে ভাল ফলাফল পাব পাৰি। শনিবাৰৰ দিনটোত কিছুমান বিশেষ বস্তু সেৱন কৰাটোও নিষিদ্ধ। তেনে কৰিলে শনিদেৱৰ খং উঠে বুলি বিশ্বাস কৰা হয়। আৰু যি ব্যক্তিয়ে শনিবাৰৰ দিনটোত এই বস্তুসমূহ সেৱন কৰে অথবা এই কামসমূহ কৰে, সেই ব্যক্তিৰ ওপৰত শনি দেৱতাৰ কুদৃষ্টি পৰে আৰু সেই ব্যক্তিজনৰ জীৱন ধ্বংসৰ পথলৈ আগবাঢ়ি যায়। প্ৰিয় দৰ্শক, শাওণ মাহৰ শনিবাৰসমূহ বৰ বিশেষ। শাওণ মাহৰ শনিবাৰসমূহে কৰক এই কাম, সন্তুষ্ট হ'ব মহাদেৱ। শনিবাৰৰ দিনটোত শনিবাৰ অৰ্থাৎ শনিলৈ উৎসৰ্গা কৰা হয়। শাস্ত্ৰমতে শনিদেৱক ভগৱান শিৱৰ শিষ্য বুলি গণ্য কৰা হয়। কোৱা হয় যে শাওণ মাহত শনিদেৱক পূজা কৰিলেও ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিব পাৰি। সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, শাওণ মাহৰ শনিবাৰসমূহৰ বিশেষ মহত্ব আছে। শাওণ মাহৰ শনিবাৰসমূহক শনিত পূজা কৰিলে মহাদেৱৰ সুদৃষ্টি লাভ কৰিব পাৰি। লগতে শনি দেৱতাৰ সুদৃষ্টি প্ৰাপ্ত হয়। লগতে শনিদেৱক পূজা কৰিলে অশুভ প্ৰভাৱৰ পৰা পৰিত্ৰাণ পোৱা যায়। শাওণ মাহ আৰম্ভ হৈ আছে আৰু কেইটামান দিন বাকী আছে। কোৱা হয় যে এই মাহত ভগৱান শিৱক পূৰ্ণ ভক্তিৰে পূজা কৰা হয়, যাৰ বাবে তেওঁ সন্তুষ্ট হয় আৰু ভক্তসকলৰ মনোকামনা পূৰণ কৰে। শাওণ মাহৰ সোমবাৰক অতি বিশেষ বুলি গণ্য কৰা হয়। সোমবাৰৰ লগতে শাওণ মাহত শনিবাৰৰো বিশেষ তাৎপৰ্য আছে। কোৱা হয় যে শাওণ মাহত শিৱৰ সৈতে শনিদেৱক পূজা কৰিলে শনিৰ ধৈৰ্য, সাধে সতি, মহাদশাৰ সময়ত তেওঁৰ বিশেষ অশান্তি নকৰে। শনিবাৰে কিছু ব্যৱস্থা গ্ৰহণ কৰিলে আপুনি শনিদেৱৰ আশীৰ্বাদ লাভ কৰিব, ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাব। প্ৰিয় দৰ্শকবৃন্দ,
এতিয়া জানো আহকচোন শাওণ মাহৰ শনিবাৰসমূহে কি কি কৰিলে দেৱাদিদেৱ মহাদেৱৰ আশীৰ্বাদৰ লগতে শনিৰ সুদৃষ্টিৰ পৰা অৰ্থাৎ শনি সুদৃষ্টি লাভ কৰিব পাৰি। জ্যোতিষৰ মতে যদি কোনো ব্যক্তিয়ে শনিৰ সাধে সুতি ধয়া বা মহাদশা কৰি আছে, যদি কোনো ব্যক্তি শনিৰ কুপ্ৰভাৱত অসুবিধাৰ সন্মুখীন হৈছে, তেনে ব্যক্তিয়ে শাওণ মাহৰ শনিবাৰসমূহত কৰক এটা কাম। ইয়াৰ বাবে শাওণ মাহৰ শনিবাৰে শিৱ মন্দিৰলৈ গৈ শিৱলিংগক সৰিয়হৰ তেলেৰে অভিষেক কৰক। ইয়াৰ সমান্তৰালকৈ শাওণ মাহৰ প্ৰতিটো শনিবাৰে ব্ৰত ৰাখা। শাস্ত্ৰৰ মতে যদি কোনো ব্যক্তিৰ অৰ্থনৈতিক অৱস্থা ভাল নহয়, বহু চেষ্টাৰ পাছতো কষ্টৰ ফল পোৱা নাই, তেনে ব্যক্তিয়ে শাওণ মাহৰ শনিবাৰসমূহত নিম কাঠেৰে পূজা কৰক। তাত 108টা ক'লা তিল বলি দিয়ক। ইয়াৰ ফলত সেই ব্যক্তিৰ আৰ্থিক সমস্যা দূৰ হ'ব, ঘৰখনত ধনৰ অভাৱ নহ'ব। ধৰ্মীয় গ্ৰন্থ অনুসৰি যদি কোনো ব্যক্তিৰ ধন বহুদিন আবদ্ধ হৈ থাকে, গতিকে আবদ্ধ হৈ থকা টকাখিনি ঘূৰাই পাবলৈ এটা কাম কৰিব পাৰে। ইয়াৰ বাবে লোহাৰৰ বাতি এটাত সৰিয়হৰ তেল লৈ মধ্যমা আঙুলি দি শনিদেৱৰ মন্ত্ৰ 11 বাৰ জপ কৰক। ইয়াৰ পিছত এই বাতিটো দান কৰক। এনে কৰিলে পাবলগীয়া টকাখিনি ঘূৰাই পাব। আনফালে শনিবাৰৰ দিনটোত কিছুমান বস্তু খাব নালাগে। তেনে খাব নলগীয়া বস্তুৰ ভিতৰত প্ৰথম হ'ল গাখীৰ। শনিদেৱৰ প্ৰভাৱ গোটেই শনিবাৰৰ দিনটোত প্ৰবল হৈ থাকে। জ্যোতিষৰ মতে গাখীৰৰ সম্পৰ্ক শুক্ৰ গ্ৰহৰ সৈতে। শুক্ৰ হৈছে যৌন কামনাৰ কাৰক গ্ৰহ। আনহাতে শনিদেৱ আধ্যাত্মিকতাৰ লগত জড়িত। এনে পৰিস্থিতিত শনি জয়ন্তীৰ দিনা গাখীৰ খোৱাৰ পাছত বিৰত থাকক, অৰ্থাৎ শনিবাৰৰ দিনটোতো গাখীৰ খোৱাৰ পৰা বিৰত থাকক। কোৱা হয় যে ইয়াৰ বাবে ঘৰত অপচয় বাঢ়িবলৈ আৰম্ভ কৰে, বিবাহিত জীৱনৰ পৰাই বিপদ আৰম্ভ হ'ব পাৰে। 2 নম্বৰ খাব নলগীয়া বস্তুটো হ'ল ৰঙা জলকীয়া। শাস্ত্ৰত শনিদেৱক উগ্ৰ প্ৰকৃতিৰ বুলি ধৰা হৈছে। সেইবাবে শনি জয়ন্তীৰ দিনা যেনেকৈ ৰঙা জলকীয়া খাব নালাগে, ঠিক সেইদৰে শনিবাৰৰ দিনাও জলকীয়াৰ দৰে জ্বলা বস্তু সেৱন কৰিব নালাগে। যদি শনিদেৱৰ খং আৰু অশুভ প্ৰভাৱ পৰি আঁতৰি থাকিব বিচাৰে, তেনেহ'লে শনিবাৰৰ দিনটোত জলকীয়াজাতীয় জ্বলাজাতীয় খাদ্যৰ পৰা দূৰত থাকক। শনিবাৰৰ দিনটোত জলকীয়া খালে গোটেই জীৱনটো অসুবিধাৰে আগুৰি ধৰিব। শনিবাৰৰ দিনটোত আন এটা খাব নলগীয়া বস্তু হ'ল ৰঙা মচুৰ দাইল। মচুৰ দাইলৰ ৰং ৰঙা। মংগল গ্ৰহৰ মচুৰ দাইলৰ লগত সম্পৰ্ক আছে। ইয়াৰ সেৱনৰ বাবে প্ৰতিজন ব্যক্তিয়ে গুৰুৰ স্বভাৱৰ হৈ পৰে। শনি জয়ন্তীৰ দিনা ভুলতেও, অৰ্থাৎ শনিবাৰৰ দিনা ভুলতো মচুৰ দাইল সেৱন নকৰিব। তেনে কৰিলে বেয়া পৰিণতিৰ সন্মুখীন হ'ব লাগিব। চতুৰ্থটো খাব নলগীয়া বস্তু হ'ল টেঙা। শনি জয়ন্তীৰ দিনা টেঙা যেনেকৈ পৰিহাৰ কৰে, ঠিক তেনেদৰে শনিবাৰৰ দিনটোতো টেঙা পৰিহাৰ কৰক। এই দিনটোত টেঙা খাদ্য সেৱন নকৰিব। এই কথাত লক্ষ্মী দেৱীৰ খং উঠে বুলি বিশ্বাস কৰা হয়, আৰু লক্ষ্মী দেৱীৰ খং মানেই ধন খৰচ বাঢ়িবলৈ আৰম্ভ কৰা, আৰু এই ঘৰখনত অলক্ষ্মীৰ প্ৰৱেশ ঘটিব, যাৰ জৰিয়তে সেই ঘৰখনত বিভিন্ন ধৰণৰ অশান্তিৰ সৃষ্টি হ'ব। শনিবাৰৰ দিনটোত আমিষ তামসিক খাদ্য সেৱন কৰি সুৰাপান কৰা ব্যক্তিয়ে তেওঁৰ বেয়া দিশটো সোনকালে আৰম্ভ হয় বুলি ধৰ্মীয় বিশ্বাস। হিন্দু ধৰ্মত সুৰা সেৱনে আসুৰিক প্ৰৱণতা বৃদ্ধি কৰে। বিশ্বাস কৰা হয় এইবোৰ সেৱন কৰিলে শনিদেৱ আৰু মাতৃ লক্ষ্মীৰ ক্ৰোধৰ সৃষ্টি হ'ব পাৰে, যাৰ বাবে আৰ্থিক আৰু শাৰীৰিক ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। প্ৰিয় দৰ্শকবৃন্দ, আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰোঁ শাওণ মাহৰ শনিবাৰসমূহত এইসমূহ কাম কৰিব। লগতে এনে খাদ্য কেতিয়াও গ্ৰহণ নকৰিব, যি খাদ্য খালে শনি দেৱতাৰ কুদৃষ্টিৰ লগতে মহাদেৱৰ কুদৃষ্টি আপোনাৰ জীৱনত পৰিব পাৰে।
প্ৰিয় দৰ্শকবৃন্দ, আজিৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে ভিডিঅ'টোত নিশ্চয় এটা লাইক কৰিব